বন্ধু বান্ধৱীসকল, মই আজি 4 নম্বৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে মই গৈ আছোঁ এতিয়া ঋষিকেশৰ পৰা মানে আমি য'ত ৰুম লৈছিলোঁ তাৰ পৰা 200 কিলোমিটাৰ হয়, বহুত দূৰ। গতিকে আমি লাইন গাড়ীতে আহিলোঁ। গতিকে ইয়াৰ পিছত আমি ডাইৰেক্ট কেদাৰনাথে যাম। তাৰ পৰা আৰু তলৰ পৰা 16 কিলোমিটাৰ ওপৰলৈ যাব লাগিব খোজকাঢ়ি। গতিকে দেখাই আছোঁ, আপোনালোকে চাই যাব। ঠিক আছে। এনেকৈ আহি আমি পাহাৰৰ মাজে মাজে আহি আমি এতিয়া গৌৰীকুণ্ড পাম। গৌৰীকুণ্ডৰ পৰা সেইপিনে মানে গাড়ী নাযায়, আমি খোজকাঢ়িব লাগিব কেদাৰনাথলৈকে। বহুত 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব টোটেল। এতিয়া আমি দোকান এখনত ৰখিছোঁ কিবা খাব। মই অলপ পিছফালে আহিছোঁ, মানে সেইপিনে ৰাস্তা আছে। কি ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিছে ঠাইখনক আহি। মানে গাড়ীতে আহিছোঁ যিহেতু ৰাস্তাবিলাক গোটেইবিলাক পাহাৰৰ মাজে মাজে আৰু বহুত ওখ ওখ পাহাৰ, বহুত ভাল লাগে আৰু আপোনালোকক অলপ দেখুৱাই দিছোঁ চাওক। কেনেকুৱা কেনে লাগছি আহি কেনে লাগছি ন
যোনে খোজকাঢ়ি যাব নোৱাৰে এইবিলাকতে উঠাই লৈ যায়। এতিয়া আমি আহি পালোঁ গৌৰীকুণ্ডৰ পৰা আমি কেদাৰনাথ যাত্ৰা কৰিম। ইয়াৰ পৰা পূৰা 16 কিলোমিটাৰ হয়। 16 কিলোমিটাৰ হ'লে আপোনাৰ আমি ৰাতিপুৱা 3টামান বজাতে ওলালে গধূলি হৈ যাব, গতিকে সোনকালে ওলাব লাগিব। 3টা বজাত ওলাই আমি ডাইৰেক্ট কেদাৰনাথ যাত্ৰা কৰিম। এতিয়া আমি ইয়াত ৰুম লৈছোঁ 2 দিনৰ কাৰণে, কাৰণ বেগবিলাক থ'ব লাগিব। ইমান বহুত বস্তু আছে, ইমান ওজন বস্তু আমি লৈ যাব নোৱাৰোঁ, ইমান ওপৰলৈকে বহুত দূৰ হয়। গতিকে আপোনালোকে এটা বস্তু ভিউ এটা দেখাই আছে চাই। Ya gurem pa nih. Mana sih? Rumor pada itu rumor apa itu balkoni beli kok, balkoni pada itu sah. Ini apa tuh? Ini pahar, kalau itu পাহাৰীয়া কিলোমিটাৰ নামটো দিছিল সেইটোৱে আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আপোনাৰ ৰুমটো দেখাই দিছোঁ। বাহিৰৰ পৰা ওলাই কিনে আমি এইটো দেখা পাওঁ, এইটো দুৱাৰ মুখ। মই তেতিয়াই তাত গৈছিলোঁ এইটোত। এইবিলাক চব মানে সকলোবিলাক এই কেদাৰনাথৰ পৰা আহি আছে, আৰু যিবিলাক মানে এইবিলাক যোনবিলাক এইপিনে যাই আছে এইবিলাক আহিছে কেদাৰনাথৰ পৰা, আৰু এইপিনে যোৱাবিলাক মানে যাবই। মানে এতিয়া আবেলি 4 দিনমান হ'ল মানে বৰষুণ দিয়ে আছে ইয়াত। মানে ৰাতিপুৱাৰ পৰা নিদিয়ে, আবেলি দিয়ে। সেইকাৰণে মানে কেদাৰনাথত যোৱা বন্ধ কৰি দিয়ে, কাৰণ পিছল হয়তো
বহুত ৰিক্সি হয়, সেইকাৰণে বন্ধ কৰি দিয়ে। ৰাতিপুৱা আৰু যাম আমি আৰু এতিয়া 3টা মানত ইয়াৰ পৰা ওলাম। গতিকে যদি খোলা থাকিলে হয় আমি ৰুমটো নল'লোঁ হয়, আমি গৈ থাকিলোঁ হয়। গতিকে